सो ये फ्लैट का फ्रंट व्यू है, देखिए काफ़ी अच्छा शानदार फ्लैट है। अब यहाँ पर सब पार्किंग का स्पेस होगा, यहाँ से लेकर वहाँ तक खुद का ट्रांसफॉर्मर भी है, ये पार्किंग का स्पेस होगा। और ये फ्रंट व्यू है। और हम लोग आज जो देखेंगे इस साइड में है, ठीक है। ये वाला फ्लैट अंदर जाएंगे, जाते ही आपको दिखा देंगे। यहाँ पर लिफ्ट है और यहाँ पर सीढ़ी है, दोनों से आप लोग जा सकते हो। तो हम लोग लिफ्ट से जाएंगे। हेलो गाइस, वेलकम बैक टू आवर यूट्यूब चैनल स्मार्ट सर्विस। আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এটা 3 BHK ৰিসেল ফ্ল্যাট যেটো সেল কৰিব। ইয়াৰ সেল প্ৰাইস কিমান, কোনটো লোকেশনত আছে, কেনেকুৱা প্ৰসেছত এই ফ্ল্যাটটো কিনিব পাৰিব, A to Z ইনফৰমেশন ভিডিওটোৰ এন্ডত শেষত মই আপোনালোকক জনাই আছো। ভিডিওটো ইতিয়া এটা লাইক কৰি দিয়ক আৰু চেনেলটো সাবস্ক্রাইব কৰি লওক। সো বলক আজিৰ এই ভিডিওটো আৰম্ভ কৰো। লেটস গো। সো এটো ফ্ল্যাটটোৰ ফ্ৰন্ট ভিউ হয়, মই আপোনালোকক ধুনিয়াকৈ দেখাই দিছো। এটো ফ্ল্যাটটোৰ ফ্ৰন্ট ভিউ হয়, চাই লওক। আৰু ইয়াতে আপোনালোকৰ পাৰ্কিং সাৰ্কিং কৰিব পাৰিব। ইয়াৰ পৰা এই ফাললৈকে গোটেইখিনি পাৰ্কিং স্পেচ আছে। আৰু ইয়াতে আপোনাৰ লিফট আছে, মই পাৰ্কিংটো বঢ়িয়াকৈ দেখাই দিছোঁ বাৰু। এইফালে ইয়াতে কেয়াৰটেকাৰ থাকে। সো আজি আপোনালোক দেখাব 3 BHK এটা ফুল্লি ৰেডি ফাৰ্নিছ ফ্লেট। এইটো আপোনাৰ লিফট হয় আৰু ইয়াতে আপোনাৰ দুটা পাৰ্ট আছে, এইফালে এটা এইফালে এটা। আৰু আমি আজি আপোনালোকক দেখাব ওলাইছোঁ এই পাৰ্টটো। এইটো সেল কৰিব, সেমি ফাৰ্নিছ হয়, গোটেইখিনি পাই যাব আপোনালোকে। আমি ভিতৰত সোমাম আৰু ধুনীয়াকৈ দেখাই দিম, ঠিক আছে। যোৱাৰ লগে লগে আপোনালোকে এনেকুৱা ইণ্টাৰফেচ পাব। এইটো আপোনাৰ ড্ৰয়িং কাম ডাইনিং হয়, চাই লওক। আৰু ওপৰত ফল চিলিং দিয়া আছে ধুনীয়াকৈ। আৰু এফালে গোটেইখিনি টিভিৰ গোটেই আছে, এইবিলাক আছে। ইয়াতে আপোনাৰ সৰু এখন বেলকনি আছে, সৰু মানে ডাঙৰে বেলকনি এখন আছে, ধুনীয়া বেলকনি। আৰু এইটো ফ্ৰণ্ট ভিউ পাব আপোনালোকে। ইয়াতে ফ্ৰণ্ট ভিউ, পৰিৱেশটো ভাল, ঠিক আছে। আমি যদি এনেকুৱা সোমাই যাওঁ, চিধা গ'লে আপোনাৰ ৰাইট হেণ্ড চাইডে, চিধা যদি যাওঁ ৰাইট হেণ্ড চাইডে আপোনাৰ কমন ৱাশৰুমটো আছে। এইফালে এটা বেডৰুম আছে, সেইফালে এটা বেডৰুম। ইয়াতে মাজত আছে আপোনাৰ কিটচেন স্পেচটো, আৰু এইফালে আপোনাৰ এটা মাষ্টাৰ বেডৰুম আছে। মই প্ৰথমত চিধা ৰাইট হেণ্ড চাইডৰ পৰা দেখাওঁ। কমন ৱাশৰুমটো আপোনালোকক দেখাই আছোঁ। মই পিছত এইটো আপোনাৰ কমন ৱাশৰুম হয়, চাই লওক ধুনীয়াকৈ। গিজাৰ চিজাৰ এইবিলাক ধুনীয়াকৈ দিয়া আছে একদম। আৰু ইয়াতে এটা বেডৰুম আছে, বেডৰুমটো ধুনীয়াকৈ আপোনালোক দেখাই দিছোঁ। এইটো এটা বেডৰুম। আৰু আপোনাৰ এইবোৰ ৱাৰ্ড্ৰপ থাকিব গোটেইখিনি। এইটো আপোনাৰ ষ্টাডি ৰুম বনাব পাৰে বা বেডৰুমো বনাব পাৰে। এইটো ৱাৰ্ড্ৰপ আছে, এইবিলাক ধুনীয়া, ঠিক আছে। আৰু এইফালে এটা বেডৰুম আছে, এইটো মাষ্টাৰ বেডৰুম হয়। মাষ্টাৰ বেডৰুমটো আপোনালোক ধুনীয়াকৈ দেখাইছোঁ। ইয়াতে মাজত আপোনাৰ বেচিন এটা দিয়া আছে, আৰু কিটচেনটো বেডৰুমৰ পিছত আপোনালোক দেখাই আছোঁ। এইটো আপোনাৰ এটা বেডৰুম হয়, চাই লওক ধুনীয়াকৈ। আৰু এইটো মাষ্টাৰ বেডৰুমৰ ৱাশৰুম, এইটো ৱাশৰুম হয়, চাই লওক। টাইলছ লগোৱা আছে। আৰু এইফালে আপোনাৰ এখন সৰু বেলকনি দিয়া আছে, সৰু এখন বেলকনি দিয়া আছে। এতিয়া আপোনালোকক ইয়াৰে কিটচেন ৰুমটো দেখাব ওলাইছোঁ। এইটো আপোনাৰ কিটচেন ৰুম হয়, চাই লওক। এইটো কিটচেন ৰুম, আপোনাৰ চিমনি লগোৱা আছে, এক্সটেনশ্যন ফেন দিয়া আছে। আৰু এইটো চেমি মডুলাইজ হয়, বক্স দিয়া আছে তলত ধুনীয়াকৈ। এতিয়া আপোনালোকক আৰু এটা ইয়াৰে বেডৰুম দেখাব গৈছোঁ। এইটো এটা বেডৰুম, ইয়াতো আপোনাৰ ৱাৰ্ড্ৰপ দিয়া আছে, তাতে ৱাৰ্ড্ৰপ এচিৰ প্ৰভিশ্যন দিয়া আছে। আৰু এই ফ্লেটটোত আপোনাৰ এটা প্লাছ পইণ্ট কি 3খন বেলকনি আছে। ইয়াতে এখন বেলকনি আছে, ৱাশ্বিং মেচিন পইণ্টটো সেইটো ৰাখিছে। সো এই ফ্লেটটো ৰেডি টু মুভ সেল কৰিব। ইয়াৰে সেল প্ৰাইস কিমান হয় গোটেইখিনি মই আপোনালোকক ফুল ডিটেইলছ জনাই আছোঁ। ভিডিওটো এণ্ডলৈ আপোনালোকে চাই থাকিব।
ঠিক আছে আপোনালোকে এইমাত্ৰ যেটো ফ্ল্যাটৰ ভিডিও চালে এটো 3 BHK ফ্ল্যাট এটো আপোনাৰ আছে 4th ফ্লোৰত আছে লিফট আছে সোসাইটি আছে কাৰ পাৰ্কিং আছে ইনভাৰ্টাৰ ট্ৰান্সফৰ্মাৰ আছে ডিজি আছে গোটেইখিনি ফুল ফেসিলিটি আছে আৰু ইয়াৰে আপোনাৰ কমপ্লিট 12টা ইয়াতে ফ্ল্যাট আছে এক্সাক্ট লোকেশন টু প্ৰাইম লোকেশন হয় বেলতলা এৰিয়াত আছে रोडर पर हार्डली 300 मीटर डिस्टेंसत होबो रीसेल হয় ফুললি ফার্নিশ হয় আপোনালোকে গোটেইখিনি পাব ওয়ার্ড্রবৰ পৰা আদি কৰি গোটেইখিনি পাব যদি আপোনালোকে গোটেইখিনি লব বিচাৰে গোটেইখিনি লব পাৰিব আৰু যদি আপোনালোকে ভাবিছে যে অকল ফ্ল্যাটটো লম ফল সিলিং ডল সিলিং থাকিব তো কেনেকৈ আপোনালোকে ফ্ল্যাটটো লব পাৰিব তিনটা বেডৰুম আছে দুটা ওয়াশৰুম আছে ইয়াতে এটা প্লাস পইণ্ট কি তিনিখন বেলকনি আছে আৰু ফ্ল্যাটটো কি আছে ফ্ৰন্ট ভিউটো আপোনালোকে ধুনিয়াকে পাই যাব এই ফ্ল্যাটটোৰ কার্পেট এরিয়া আছে 1150 স্কয়ার ফিট আৰু ইয়াৰে সেল প্রাইস ৰাখিছে 72 লাখ নেগোশিয়েবল আপোনালোকে যদি এই ফ্ল্যাটটো কিনিব বিচাৰিছে ইয়াৰ দৰে আৰু বহুতো ফ্ল্যাট মোৰ হাতত আছে যিবোৰ সেল কৰা হ'ব ৰেডি টু মুভ ৰিসেল ব্র্যান্ড নিউ আন্ডাৰ কনস্ট্ৰাকচন বিভিন্ন ধৰণৰ ফ্ল্যাট আছে গুৱাহাটীৰ তো আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে যোগাযোগ কৰিবলৈ ডেসক্ৰিপচনত মোৰ মোবাইল নম্বৰ আছে মোক ৰিং কৰিব পাৰে WhatsApp কৰিব পাৰে বা আপোনালোকে ভিডিও যদি বেছি ভাল লাগে তলত কমেন্টটো আপোনালোকে ধুনিয়াকে কৰিব পাৰে ঠিক আছে এই ফ্ল্যাটটো ইনস্ট্যান্ট বাই কৰাৰ কাৰণে মোৰ লগত আজি যোগাযোগ কৰিব পাৰে আপুনি আপোনালোকে জাস্ট আমাৰ জয়েন মেম্বাৰশিপ এটা লৈ লব ঠিক আছে ভিডিওটো ইয়াতে এন্ড কৰো ভিডিওটো যদি আপোনালোকে ইউটিউবত চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰিব ইনষ্টা আৰু ফেসবুকত যদি চাই আছে লাইক এন্ড পেজটো ফলো কৰিব মই অনতি পলমে নেক্সট এটা ভিডিওত লৈ আহিম আপোনালোকৰ মাজলৈ জীৱনটো দুদিনীয়া হাঁহিত থাকক আনন্দত থাকক ইউটিউব ইনষ্টা ফেসবুকত আমাৰ ভিডিওবোৰ চাই থাকক ওকে বাই বাই সবা খেৰেন খোদা হাফেজ সো বলক আগতে ঘৰটো চাই লও যোৱাৰ লগে এনেকুৱা ইন্টাৰফেস পাব ঠিক আছে ফ্লোৰিংটো টাইলছ লগোৱা আছে একদম ধুনীয়া ঘৰ ইয়াতে বেচিন এটা দিয়া আছে আৰু এইফালে আপোনাৰ কিচেন স্পেচটো ধুনীয়া ওপৰত এছে দিয়া আছে ইয়াৰে একচুয়ালি আগতে এটা ভিডিও বনা হৈছিলে কিন্তু তেতিয়া ঘৰটো বহুত লেতেৰা আছে সো এই কাৰণ আকৌ আজি আহিলো এটা নতুনকে ভিডিও ল'ব এটা চাওক ঘৰটো চাওক আগৰ যেটো চাইছিলে এতিয়া চাওক কি ধুনীয়া হৈ আছে আৰু এইফালে আপোনাৰ বেচিন দিয়া আছে লেফট হ্যান্ড সাইডে এটা বেডৰুম আছে এটা বেডৰুম